সেকেন্ড বাৰ আহিবৰ কাৰণে 10 বাৰ ভাবিব লাগিব। হেল্ল' গাইজ, আজি আমি গৈ আছোঁ চিলা ৰেঞ্জ, বাট আমাৰ ৰাস্তা ফুল হ'ল, উল্টা চাইডত আহিছোঁ। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। আজি বহুত ভাল লাগিব দেই, ইমান ৰ'দত চেঞ্চাছ কৰি। এটাতো আমি পাহাৰ বগাব লাগিব আৰু এক্সট্ৰাকৈ আমাৰ হৈছে ৰাস্তা ফুল, আকৌ খোজকাঢ়িছোঁ। 2.5 কিলোমিটাৰ ন এতিয়া খোজকাঢ়ি অহাটো। অঁ, মজা। ৰেঞ্জাৰ টিকাইহে এয়াই হৈছে জীৱন। এতিয়া এক্সপিৰিয়েঞ্চটো তোমাৰ কেনেকুৱা? এনেকুৱা জাগা বৰ ভাল লাগিছে। মই এতিয়াই গৰম উঠিলে আৰু 12টা বাজিব আছেই, ৰ'দটো ভাল হ'ব আছেই। একবাৰ লাষ্টত এক্সপিৰিয়েঞ্চটো কম দেই, বৰ ভাল লাগিব। অঁ, এতিয়া আমি গৈ আছোঁ চেকগেটৰ পৰা পাম আমি বাছ নহ'লে গাড়ী, তাৰ পৰা আমি পাম চিলা ৰেঞ্জ, তাৰপিছত আমি লগ পাম আপোনালোক। বাই। ফাইনেলি পাই গ'লোঁ আমি এইটো ৰেঞ্জ অফিচ, আৰু এয়া আহি পালোঁ আমি চিলা ৰেঞ্জ। গাইজ ভাগৰি গৈছোঁ দেই। তাৰ ফিতাটো খুলি থাকিলে। থেংক ইউ। এইটো শুনা নাই, কি ক'বা? কিবা ক'বা নেকি? সেকেন্ড বাৰ আহিবৰ কাৰণে 10 বাৰ ভাবিব লাগিব। এইটো ফচিয়ে গৈছিলে চাগে।
আপোনাৰ অনুভৱটো কেনেকুৱা পৰি দিব লাগিব নহ'লে আৰু বেছি দিবল হয় পৰি পেলাই পিছলি আহিছিলে নেকি স্লাইড কৰি ল'ব স্লাইডিং আমাৰ ইয়াতে খতম এটা পাহাৰ শেষ লেতেৰা পানীটো কাটি দিবি আকৌ তুমি খতম পাহাৰ চাহাৰ বগাই খতম আৰু নোৱাৰি বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ নিজৰ জীৱনটো বচাৰ অলপ পালোঁ গু গানটো শেষত জয়শ্ৰী গান এক্সাৰচাইজ আকৌ ষ্টাৰ্ট আকৌ মই টুপিটো পাহৰি থাকিলোঁ এতিয়া মই টুপিটো পাহৰি থাকিলোঁ যদি মোৰ চকু টকু কিবা আহি পৰে আৰু মই থাকিলোঁ কি নাম কথা নমস্তে আমি ষ্টেটাছ দিম নহয় ভালকে ঝুকেগা নেহি সাল এনেকে ঝুকেগা নেহি সাল ঘৰত নাহো আৰু চা মোৰ ইমান ফেভৰেট নহয় ইমান ভাল লাগিছে শুই পিকনিক খাবলৈ শান্তি লাগিছে মোৰ লগত ফিল্ডত গ'লে হ'ল তুমিতো লিঅ'পাৰ্ড বিচাৰি পাহাৰত আছিলা এতিয়া কি গাড়ীত কিয় আছা লাভ নাই যে গাইজ আজি আমি হেৰিত আহিছিলোঁ লিঅ'পাৰ্ড চেঞ্চাৰত আহিছিলোঁ বাট আহি আমি আহি পালোঁ দীঘলী বিল ভাগৰ লাগিছে মোৰ তোমাৰ কি ভাগৰ লাগিছে আহিছা তুমি গাড়ীত তাত যে পাহাৰ সোপা বগাই বগাই এতিয়াহে ভাগৰ লাগিছে কেলে হ'ব দে আমি মই যাম লাভ নাই আহি নিজে কৈ যাবা বেলেগৰ গাড়ীত বাঢ়িবা তুমি মই নিজৰ খৰচতে আহিম ইমান জল্দি কিয় কয় এতিয়াহে ক ষ্টাৰ্ট হ'ব নিদিয়াচোন দে ক হাই গাইছ লিঅ'পাৰ্ডক বস্তু এটা দি আহিলোঁ নকওঁ খালি দেই আপোনালোকক তো আমি এতিয়া গৈ আছোঁ লাঞ্চ কৰিব আজি DFI আমাক লাঞ্চ আমি এতিয়া গাড়ীত উঠিলোঁ এতিয়া যাম এফালৰ পৰা আহিলোঁ বহুত ভাল লাগিলে আমি GS-ৰ নেক্সট দেখিলোঁ ফৰ দ্য ফাৰ্ষ্ট টাইম হয়নে ফৰ দ্য ফাৰ্ষ্ট টাইম মই ফৰ দ্য ফাৰ্ষ্ট টাইম দিছোঁ মই দেখিছোঁ আগতে মই কেমেৰা টেক লগোৱাটো কি হ'ব ষ্টাব্লিছ হে আৰু ইহঁতৰ নিজৰ প্ৰজেক্টটো একো খা খবৰ নাই আছে বহুত টেনশ্যন মাথাত লৈ আমি ছাৰ্ভিচ দিছোঁ এজ এ ভলেণ্টিয়াৰ আহিছোঁ লিঅ'পাৰ্ড চেঞ্চাছত তই কৈছ জানো সেইটো নাই কোৱা নহয় ইয়াৰ লেছ গেছ কেইটা লিঅ'পাৰ্ড চেঞ্চাছত গৈ অনুভৱ কেনেকুৱা মই ষ্টেটাছটো চাওঁ নিহাৰিকা অনুভৱটো কেনেকুৱা বহুত ভাল আৰু আহিবানে কালি আহিম আকৌ পৰিম আকৌ বহুত দিন পোৱা নাই এবছৰ হ'ল মই নপৰা কি দিছা তুমি আজি তুমি নপৰা নহয় তুমি আকৌ হেৰি লগত সমতলতহে পৰাই পাহাৰত নপৰে সমতলত মানে হেৰি আৰু এইটো কেমিকেল চেঞ্জেছ হ'লে পৰা তুমি এইটো ভিডিঅ' ক'তো দিব নোৱাৰিব দেই গাইছ এইটো দিম কিন্তু মই তোমাৰ অনুভৱ কেনেকুৱা কালি আহিবানে কেমেৰা ট্ৰেপিং কিন্তু এখেতে আকৌ ডিপ্ল'মেটিক আনচাৰ দি আছে মানে মানসত যাম ন সেইকাৰণে কালি নাহো আকৌ আমি মানসত যাম স্কেট উইথ স্কেট মানস যাবা আমাক খুৱাবলৈ অনা ৰেষ্টুৰেণ্টখন এখন বৰদৈত নামটো ভাল লাগিছে দেই আৰু এইখন আছে পুৰা পিচফুল এতিয়ালৈকে বাৰু পিছফুল এইখন আছে ক'ত সেইটো ক'ত ক'ত আছে নাজানো দেই লোকেশ্যনটো পিছত কৈ দিবা তুমি কৈ দিম GPS লোকেশ্যন মাৰি পেলাই কৈ দিম আকৌ উইদাউট GPS লোকেশ্যন আমি কামেই নকৰোঁ একেবাৰে
বাই কি দিয়ে আমি দেখাম দেই আমাৰ ইয়াতে খতম যিমান যুটো বেমাৰী দেই ধন্যবাদ আজিৰ পৰা মোৰ ৰিভাৰ বাৰ্ড চেঞ্চাৰৰ লগত একো কানেকশ্যন নাই বাই বাই ইহঁত যাব বাই